Hello guys, welcome back to my another video. তো আজি ক'ব গৈ আছোঁ যে হাইড্ৰলিক ব্ৰেক যিকোনো চাইকেলত হাইড্ৰলিক ব্ৰেক কেনেকৈ লগায়। বহুতে নাজানে যে হাইড্ৰলিক ব্ৰেক কেনেকৈ লগায়। তো তাকে আজি ক'ম কেনেকৈ হাইড্ৰলিক ব্ৰেক লগায়। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, ভালকৈ লাগিলে কমেণ্টো বনাব, তো লগৰবোৰক শ্বেয়াৰ কৰিব। তো বাকী চাই থাকক কি হয় কি নহয়। তো এইকেইটা হ'ল হাইড্ৰলিক ব্ৰেক। তো তাকে লগাওঁ এখন চাইকেলত কেনেকৈ লগায় বা বেলেগ চাইকেলতো কেনেকৈ লগায় তো জানি ল'ব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, লগাওঁ ফিটিং কৰোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। তো এইকেইটা হ'ল লিভাৰ। প্ৰথম লিভাৰ লগাব লাগিব হেণ্ডেলত। তো চাই লওক কি কৈছিলে। তো লিভাৰডাল প্ৰথম লগাব লাগিব, এনেকৈ লগাব লিভাৰ। এপিনেডাল লগাই ল'ব। আগ চাইডে পিছ চাইডে কেনেকৈ লগাই দুইটা চাইড দেখাই দিছোঁ। ফাৰ্ষ্ট অফ অল লিভাৰ লগাই ল'ব আৰু প্ৰেছ নকৰিব, নহ'লে ইয়াত যোনকেইটা পেজ আছে ন, পেজ দব খাই গ'লে তেল ওলাই যাব পাৰে। সেইটো কাৰণে ব্ৰেক প্ৰেছ নকৰিব। প্ৰেছ কৰিলে চব চিজ আকৌ অইলিং কৰিব লাগিব। তো গাইছ প্ৰথম কাম হ'ল গ্ৰিপ পেপাৰ লগাই ল'ব। গ্ৰিপ পেড লগাই ল'ব, তাৰপিছত তেতিয়া জোখটো হ'ব হেণ্ডেলৰ। তো এনেকৈ গ্ৰিপ পেপাৰ লগাই ল'ব। বুজিলা? তো এনেকৈ গ্ৰিপ পেপাৰ লগাই ল'ব, গ্ৰিপৰ নটটো টাইট কৰি দিব। তাৰপিছত লিভাৰ পাত মিলাব। লিভাৰ পাত নিজৰ হেণ্ডেল এনেকৈ পুৰা হাতখন যাতে চিধা হৈ থাকে সেইটো মতে পুৰা লিভাৰটো মিলাই ল'ব। লিভাৰটো মিলাই লিভাৰ নটটো টাইট কৰিব। একে সেনেকৈ ফ্ৰণ্টতো কৰিব। একেই ছেম, এইটো প্ৰচেছ ছেম। সেইপানে যেনেকৈ কৰিলে সেইপানে গ্ৰিপটো লগাই ল'ব প্ৰথম। লগন গ্ৰিপ যদি নটটো টাইট কৰি ল'ব প্ৰথম, গ্ৰিপটো টান কৰিব, তাৰপিছত লিভাৰ টান কৰিব। লিভাৰ পানে টান কৰি দিব, নিজৰ হাতৰ মতে টান কৰি ল'ব। তো বাকী কেলিপাৰৰ কামত যাওঁ এতিয়া। তো গাইছ এইটো কেলিপাৰ দেখা পাইছে, কেলিপাৰটো ইয়াত লগাই ল'ব। কেলিপাৰটো লগাই দুটা স্পেচাৰকেইটা নটটোৰ লগত লগাই পেলাই সেনেকৈ লগাই দিব। তো চাব পাৰে স্পেচাৰটো ইয়াত থৈ ল'ব, স্পেচাৰটো ইয়াত থৈ সেইপিনৰ পৰা নট টাইট কৰি দিব। চ' পটাপট নটটো টাইট কৰি ল'ব। মই টাইট কৰি লওঁ আৰু পটাপট। তাৰপিছত এইটো যাতে অলপ ঢিলা হৈ থাকে, কাৰণ ব্ৰেক এটা মিলাব লাগিব, নহ'লে ৰখি যাব চকা। সেইটো ভিডিঅ' আগতে বনাই থৈছোঁ, চাই ল'ব। ডেডিকেটেড ভিডিঅ' বনোৱা হৈ আছে, সেইটো এনেকৈ লৰাই থ'ব, তেতিয়াহে কাম দিব। অলপমান টাইট কৰি থৈ দিব। তো বাকী লিভাৰত আহক, লিভাৰটো প্ৰেছ কৰি ল'ব। মানে লিভাৰ আছে, অইলটো উল্টা হৈ আছে কাৰণে ধৰা নাই, ধৰি গ'ল এতিয়া ব্ৰেক। তো লিভাৰটো প্ৰেছ কৰি দি পিনে ইয়াত নটটো টাইট কৰি দিব। লিভাৰ প্ৰেছ কৰিহে কৰিব, নহ'বা ব্ৰেক ৰখি যাব। ভালকৈ টাইট দিব, নহ'লে ফ্ৰেম চেম আকৌ ডেমেজ হৈ যাব পাৰে, লিভাৰ ভাঙি যাব পাৰে। ভালকৈ টাইট দিব, মই এনেকৈ দিছোঁ। তো এতিয়া চকাটো চাব পাৰে পূৰা ফ্ৰী হৈ যাব চাগে। চকা পূৰা ফ্ৰী হৈ আছে দেখিছে, ব্ৰেক কাম দি আছে। তো এতিয়া আহোঁ প্ৰথম টকাত, ফ্ৰণ্ট হুইলত আহোঁ। তো দেখাই আছোঁ কেনেকৈ কি কৰোঁ। তো এইটো হ'ল ফ্ৰণ্ট কেলিপাৰ। তো বহুতৰ পোষ্ট মাউণ্ট থাকে, পোষ্ট মাউণ্টত এনেকুৱা এডাপ্টাৰ এটা লাগিব পোষ্ট মাউণ্টৰ কাৰণে। আৰু এইটো লাগিব যদি 203 লগাইছে, যদি 203 লগোৱা নাই এইটো নালাগে, এইটোতে হৈ যায়। মই এতিয়া 203 লগাইছোঁ কাৰণে এইটো লাগিবই। এইটো এতিয়া কেনেকৈ লগাইছে মই দেখাই দিছোঁ। নটটো ল'ব, এইটো ইয়াত লগাব, ডাঙৰ চাইডটো ওপৰত দিব আৰু ডাঙৰ নটটো ওপৰত লগাব। সৰু নটটো ওপৰত নহয়, ডাঙৰ নটটো ওপৰত লগাই এনেকৈ লগাই দিব। দেখা পাইছে? আৰু ঢিলা কৰি ৰাখিব, ইমান টাইট নিদিব, নহ'লে আকৌ ৰখি যাব পিছৰ চকাটো যেনেকৈ দেখালোঁ। তো এইটো টাইট কৰি দিব পূৰা। ইমান টাইট নিদিব, ঢিলা কৰি থৈ দিব, অলপমান ঢিলা কৰি থ'লে হ'ব, নহ'বা আকৌ ফিক্স নহ'ব। ঢিলা হৈ আছে, এতিয়া পিনে ফ্ৰণ্টত ব্ৰেক প্ৰেছ কৰিব। দেখা পাইছোঁ ব্ৰেক পাত হৈছে, ব্ৰেক পাত প্ৰেছ কৰি পিনে তাৰপিছত নট টাইট কৰিব, তেতিয়া কাম দিব ব্ৰেকে। দেখা পাইছে এনেকৈ কি কৰি আছোঁ, পূৰা টাইট দি দিব ভালকৈ, নহ'বা আকৌ কেলিপাৰ ভঙা চান্স আছে। তো ইমানেই। তো চকা দেখিছে পূৰা ফ্ৰী হৈ আছে, এনেকৈ আগ ব্ৰেক মাৰি পূৰা ফ্ৰী হৈ আছে, পূৰা ব্ৰেকো ধৰি আছে। তো ইমানেই আছিলে। এনেকৈ ব্ৰেক লগাই, ব্ৰেকৰ বাকীখিনিতো চব ক'লোৱে কেনেকৈ কি কৰিব লাগে। ব্ৰেক পূৰা ধৰি আছে চাব পাৰে, পিছ ব্ৰেকো পূৰা ধৰি আছে, পূৰাটো দিয়ৰে 1 ফিংগাৰ হয়। তো এনেকৈ কৰিব। তো বাকী ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত জনাব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, যোনে ছাবস্ক্ৰাইব কৰা নাই। নতুনকৈ অহাবোৰ ছাবস্ক্ৰাইব কৰি দিব। বাকী কমেণ্টত জনাব কেনেকুৱা লাগিলে ভিডিঅ'টো। তো ইমানতে বাই বাই,